নমস্কাৰ, কি খবৰ? ভালে আছে? আকৌ আহিলোঁ জানে, আমাৰ এখেতৰো হেপী বাৰ্থডে আহি আছে নহয়। ৰুবিয়ে মই এতিয়াৰ পৰাই আয়োজন কৰিব লাগি গ'লোঁ জানে। কেকটো মানে ষ্টাইলত দিব লাগিব নহয়, সেইটো কাৰণে একদম সোনকালৰ পৰা লাগি আছোঁ আৰু। আমাৰ এখেত আকৌ এতিয়া টিউশ্যনলৈ গ'ল, জনোৱাই নাই কেকটো বনাই আছোঁ বুলি। ছাৰপ্ৰাইজ দিম ন। টিউশ্যনলৈ গ'ল মানে এই ওচৰ চুবুৰীয়া ল'ৰা এটাকে টিউশ্যন লৈ দিব। আমাৰ মানে মাইনাহঁততকৈ 2 বছৰমানহে সৰু হ'ব আৰু। মাকে জোৰ কৰি ক'লে আৰু আমাৰ এখেতে প্ৰথমতে নাযাওঁ বুলিয়ে কৈছিলে। মই ক'লোঁ ছাইড ইনকম এটা হ'ব, জগ বুলি কওঁতেহে মানে যাবলৈ মান্তি হ'ল আৰু। তাৰপৰা আহি পাবৰে হ'ল। ৰুবিয়ে এতিয়া কি কৰি আছে আকৌ ভিতৰত, কেকটো বনাইছে নে কিয়ে কৰিছে চাই দিবলগীয়া হয় নহয়। অকলে ইমানখিনি কাম কেনেকৈ কৰিব আকৌ ন। ময়ো লাগি দিবলগীয়া হয় আৰু, নোৱাৰে নহয় ইমানখিনি কাম, বেয়াও লাগে ন। পিছে মানে বহুতখিনি কথা পাতিলোঁ নহয়, তেতিয়াহ'লে আহোঁ দেই। ৰুবিকো মানে অলপ লাগি দিব লাগে নহয়। নমস্কাৰ।